হাই ফ্ৰেণ্ডছ, আজি আমি বনাবলৈ লৈছোঁ তেল পিঠা। ইয়াৰ বাবে মই লৈছোঁ পিঠাগুড়ি। ইয়াত নিমখ ব্যৱহাৰ কৰিম মই অকণমান। তাৰপিছত ইয়াত দিম আমি বেকিং পাউডাৰ অকণমান। তাৰপিছত ইয়াত দিম আমি মিঠৈ। মই জুলীয়া মিঠৈটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইখিনি মিশ্ৰণখিনি ভালকৈ মিহলি কৰি ল'ব লাগিব। তাৰপিছত ইয়াত অকণমান পানী দিম। এইখিনি বেছি গোটা হ'লে বেয়া হ'ব, অলপ পাতল হ'ব লাগিব। এইখিনি ভালকৈ মিহলাই লওক। চাওক ইয়াত কি ধুনীয়া হৈছে, এনেকুৱা হ'ব লাগিব মিশ্ৰণখিনি। এইখিনি আমাৰ পিঠাগুড়িখিনি ৰেডি হৈ গৈছে। এতিয়া আমি কেৰাহীত তাত তেল গৰম হ'ব দিম। এয়া চাওক তেল গৰম হ'বলৈ লৈছে। এয়া দেখিছে তেল গৰম হৈছে। ইয়াত আমি এতিয়া এই মিশ্ৰণখিনি অলপ অলপকৈ দি থাকিব লাগিব। এতিয়া ইয়াক ৰঙচুৱা হ'লৈকে অলপ ভাজি থাকিব লাগিব। এয়া দেখিছে ধুনীয়াকৈ ৰঙা হৈ আহিছে। এনেকুৱাকৈ আপোনালোকে এখন এখন কৰি ভাজি থাকক। মই এয়া চাওক কি ধুনীয়াকৈ ৰঙচুৱা হৈ উঠিছে। এয়া চাওক আমাৰ তেল পিঠা ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।